নমস্কাৰ বন্ধুসকল, মোৰ মিন্ময় শইকীয়া ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ড্ৰেছটো দেখিছে চাগে, এইটো পথাৰৰ ড্ৰেছ। আজি আমাৰ গাঁৱৰ কেইজনমান যুৱক মিলি আমি ইয়াতে খেতি কৰিছোঁ আৰু তাৰে আজি আপোনালোকৰ গোটেই ভ্লগটো আজি পথাৰৰ পৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুত ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে এইটো। আৰু কি হয় পথাৰত, কেনেকৈ ৰুৱে, গোটেইখিনি মই আপোনালোকক দেখুৱাম। আৰু আমাৰ গোটেই পথাৰৰ যিবিলাক ফূৰ্তি আনন্দ গোটেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল দেখিছে, আৰু পথাৰত আহি আছোঁ, পূৰা বৰষুণ দি আছে, পূৰা বৰষুণ বতৰ। আজি মানে ৰুবলৈ বহুত ধুনীয়া আজি বতৰটো, একদম পূৰা বৰষুণ দি আছে। আৰু এয়া ৰোৱনীৰ পৰা ৰুই আছে, সিহঁতকো আপোনালোকৰ লগত চিনাকি কৰাই দিম। বহুত ধুনীয়া ৰুৱে সিহঁতে। আৰু সেইফালে আমাৰ বিশেষ কেইজনমান কঠীয়া তোলা মানুহ আছে, তেওঁলোকে কঠীয়া তুলি আছে, তেওঁলোককো দেখুৱাম। মানে তেওঁলোক কঠীয়া তোলাত বিশেষজ্ঞ হয়, মানে যদি আপোনালোকেও কঠীয়া তোলে তেতিয়া তেওঁলোকক মাতিব পাৰে। বন্ধুসকল এয়া দেখিছে, এজন ৰঞ্জিত শইকীয়া, এজন আমাৰ গোটৰ জ্যেষ্ঠ সদস্য। আমাৰ গোটৰ কেইজনমান মিলি আমি খেতি কৰি আছোঁ। ইয়াতে প্ৰায় কিমান বিঘামান মাটি হ'ব ৰঞ্জিত দা? 6 বিঘা মাটি আমি খেতি কৰিছোঁ। আৰু আমি শালি খেতি নহয়, জিকা খেতিও কৰিছোঁ, জিকা ভেন্দি সেয়াও কৰিছোঁ, আপোনালোকক সেয়াও দেখুৱাম। এয়া চাওক, এয়া ৰঞ্জিত দা। কি ক'ব ৰঞ্জিত দা, কওক। পথাৰৰ মাজৰ পৰা পথাৰৰ মাজত সকলো অসমীয়া ল'ৰাক আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। গতিকে আমিও কৰোঁ, আমিও আগবাঢ়ি আহোঁ, প্ৰতিজন যুৱক আগবাঢ়ি আহক এনেকৈ, তেতিয়া পথাৰো আমাৰ, বজাৰো আমাৰ। বন্ধুসকল, আমাৰ গোটৰ সভাপতি আছে, মই সভাপতিক আপোনালোকক চিনাকি কৰাই দিম। এইজন আপোনালোকে চিনি পায়, বহুত ধুনীয়া কবিতা লিখে, কৌশিক শইকীয়া, মোৰ দাদা হয়। কি ক'বা? আমাৰ ক'বলৈ গ'লে প্ৰথম আৰম্ভণি হৈছিলে আমাৰ যিটো স্বয়মৰ পৰা 25,000 টকাকৈ পাইছিলোঁ আমি, সেইটোৱে আমাৰ আৰম্ভণি। আমি আৰম্ভণি কৰি আমাৰ বৰভগীয়া যুৱ সংঘ, জামগুৰিহঁতৰ বৰভগীয়া যুৱ সংঘৰ আমাৰ যিখিনি মাটি, যুৱ সংঘৰ দিনত যিখিনি মাটি আছিলে, সেই মাটিখিনিৰ পৰাই আমাৰ অলপ আমি শালি খেতিও কৰিলোঁ, যেনেকৈ ধৰি লওক জিকা, ভেন্দি, বডি এনেকৈ অলপ আমি কৰিলোঁ। আৰু যিখিনি আমাৰ ৰোৱতি মাটি আছিল তাত আমি আজি আমাৰ চলি আছে, দেখিছে আজি ৰোৱা পৰ্ব চলি আছে। গোটৰ সদস্যই আমাৰ কঠীয়া তুলি আছে, এইফালে ৰোৱনী লগাইছোঁ আমি, এনেকৈ ধুনীয়াকৈ চলি আছে। এক অৰ্থত ক'বলৈ গ'লে সঁচা কথা, আমাৰ পথাৰো আমাৰ, বজাৰো আমাৰ। আমিও আগবাঢ়ি আহিছোঁ, যিহেতু চৰকাৰী চাকৰি নাই, আমাৰ গোটৰ এজন সদস্যৰো চৰকাৰী চাকৰি নাই, সেইকাৰণে আমি এনেকৈ যাওঁ। নাজানো, বহুতখিনি কাম কৰিব নাজানো। এতিয়া ধৰি লওক মোৰ ঘৰতে মাটি নাই, আজিলৈকে পথাৰত নামিও পোৱা নাই, কিন্তু আহিছোঁ, নতুনকৈ শিকিছোঁ। আমাৰ গোটৰ জ্যেষ্ঠ সদস্য ৰঞ্জিত, ৰিণ্টুমণিহঁতে আমাক শিকাইছে কঠীয়া কেনেকৈ মাৰিব লাগে, ৰুইছোঁ, শিকিছোঁ। তাকে এনেকৈ সকলো আগবাঢ়ি আহক, কিবা এটা কৰিব লাগিব আমি। চ' এনেকৈ আগবাঢ়ি যাম। আপোনালোকৰ ইয়াৰ মিন্ময়ৰ ভিডিঅ'ৰ যোগেদি আপুনি আমাৰ গোটেই আজি আমাৰ খেতিৰ দৃশ্যটো আপোনালোকে দেখিবলৈ পাব। আৰু বন্ধুসকল, মই আপোনালোকক কেইজনমান কঠীয়া তোলা মানুহ নহয়, আচলতে আমাৰ গোটৰ সদস্য গোটেইখিনি। আচলতে আমাৰ এইটো ধেমালি। আৰু এজন হ'ল ৰিণ্টুমণি, এজন আমাৰ ইঞ্জিনিয়াৰ, আমাৰ গোটেই এৰিয়া ইঞ্জিনিয়াৰ, এজন এৰিয়া ইঞ্জিনিয়াৰ হয়। তাৰপিছত কঠীয়া তোলা গোটেইখিনি চায়। আৰু আমাৰ ছাইট ইঞ্জিনিয়াৰ আছে, ছাইট ইঞ্জিনিয়াৰ, এওঁ গোটেই ছাইডৰ বস্তুখিনি চায়। এওঁ হ'ল পাবলু, এওঁ ছাইট ইঞ্জিনিয়াৰ। তাৰপিছতে এইজন আমাৰ গণেশ নহয়, তোৰ নাম কি আছিলে? বাবুল। এইজন হ'ল বাবুল, ইও কঠীয়া তুলি আছে। ময়ো তুলিছোঁ কঠীয়া, মই পৰহিৰ পৰা। সেইটো আচলতে ৰঞ্জিত দাই ক'ব, মই কিমান কঠীয়া তুলিলোঁ সেইটো ৰঞ্জিত দাই ধুনীয়াকৈ ক'ব বিৱৰি পঢ়ি অহা। আৰু আজি আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, ধুনীয়া ভিডিঅ' হ'ব এইটো। আৰু মই এতিয়া মোৰ নিজৰ বিষয়ে ক'ম, ৰঞ্জিত দাই ক'ব মোৰ বিষয়ে, মই কিমান কঠীয়া তুলিলোঁ পৰহিৰ পৰা। ৰঞ্জিত দা, এতিয়া আপুনি কওক। আমাৰ মিন্ময় শইকীয়া যি নহওক, যিমানখিনি পাৰিছে তুলিছে, তথাপিও পৰহিৰ পৰা 83হে তুলিছে দেই। যি নহওক ভাল লাগিছে, আহি যে এইকণকে যে কৰিব পাৰিছে, তুলিব পাৰিছে, সেইটোৱে ধন্যবাদ। মই পৰহিৰ পৰা 83 কঠীয়া তুলিছোঁ, বহুত এটা ডাঙৰ এমাউণ্টত তুলিছোঁ। আৰু মানে আজিকালি 25 টকা লয় কঠীয়া 80 তোলা। মই কিমান হ'ব, 75 টকা হ'ব ন? 75 টকাৰ কঠীয়া তুলিলোঁ। এয়া কৌশিক শইকীয়া ইয়াত ৰুইছে, 75 জোপা কঠীয়া ৰুইছে। এয়া 75 জোপা কঠীয়া। বন্ধুসকল, এতিয়া আমাৰ যিখিনি জিকা ৰুইছিলোঁ, জিকা, বেঙেনা, বডি, ভেন্দি, সেইখিনি মই আপোনালোকক দেখুৱাম। আপোনালোকে
আমি কেনেকৈ কৰিব পাৰিছোঁ নাজানো ভিডিঅ'টো আপোনালোকে চাব আৰু আমি যদি আপোনালোকে এটা কমেণ্ট কৰি জনায় আমাৰ কাৰণে বহুত ভাল হ'ব আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে আমাৰ গোটেই প্ৰচেষ্টাটো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু এয়া চাওক জিকা বাৰী এয়া জিকা লাগিছে আৰু ইয়াতে প্ৰায় 70 জোপামান আছে নেকি ন জিকা 71 জোপা ইয়াতে জিকা আছে এয়া 71 জোপা জিকা তাৰপিছত এয়া হ'ল বেঙেনা সেইদিনা ছিঙিলোঁ 3 কেজিমান বেঙেনা ছিঙিলোঁ আচলতে বন্ধুসকল আমি এইখিনি কাম কৰিছোঁ আমাক দেখি যাতে বেলেগেও কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকেও যাতে আমাৰ পৰা প্ৰেৰণা পায় ন কাকুদা আমাৰ পৰা যাতে প্ৰেৰণা পায় উৎসাহ পায় সেইকাৰণে আমি এইখিনি কাম কৰিছোঁ যিহেতু আজিকালি বহুতে ধৰক খেতিত আগবাঢ়ি আহিছে সেইকাৰণে আমিও তেনেকৈ অলপ আগবাঢ়ি আহিছোঁ আৰু আমাক দেখিও যাতে আমাৰ পিছৰ নৱপ্ৰজন্মখিনি আগবাঢ়ি আহে সেইখিনি আমি কামনা কৰিছোঁ যাতে তেওঁলোকো খেতি কৰিবলৈ আগবাঢ়ি আহে যিহেতু অসমখন কৃষি ৰাজ্য কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এইটো চাওক এইটো গোটৰ আমাৰ ফিচাৰী ইয়াতে এতিয়া পানী পূৰা ভৰ্তি হৈ গৈছে এতিয়া ইয়াতে আমি মাছ দিছোঁ আৰু বন্ধুসকল এয়া দেখিছে ৰোৱনীয়ে ৰুই আছে পথাৰত আচলতে বাৰিষাৰ পথাৰত ৰোৱনীয়ে পথাৰত ৰোৱা দৃশ্য চায়ে বহুত আমোদ লাগে বহুত ভাল লাগে চাই এয়া চাওক পূৰা ৰুই আছে কি ধুনীয়াকৈ ৰুইছে এয়া দেখিছে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউ বন্ধুসকল এয়া চাওক ভাত লৈ আনিলে এতিয়া এয়া আৰু আনিছে আমাৰ এৰিয়া ইঞ্জিনিয়াৰ আৰু ছাইট ইঞ্জিনিয়াৰ পালেহি ভাত লৈ এয়া চাওক ভাত লৈ আহিলে পূৰা মোনাটো এনেকৈ দাগি দিয়ক পূৰা পানী ঢেৰ কাৰণে অকণ কষ্ট হৈছে আৰু তুমি পাবলো দা মোৰ ইউটিউব চেনেলটোৰ ৰাইজক কি ক'বা মই ল'ৰাটো আগবাঢ়ি যাওক মোৰ ভাল লাগে অঁ মই এইটোৱে মই ল'ৰাটো আগবাঢ়ি যোৱাটো ভাল পাইছোঁ ৰিণ্টু দা কি ক'বা কোৱা তাকে আৰু খেতি কৰা মানুহ কথা বিশেষ ৰহন খানি ক'ব নোৱাৰোঁ নাজানো যিটো কওঁ চিধা কওঁ কিন্তু কথা হ'ল কি ভাল লাগিছে আজি পথাৰত একেলগে ভাত খাম ৰাইজে ন আমাৰ গোটৰ ল'ৰাখিনিৰ প্ৰতি এতিয়া আমি ভাত খাম একেলগে আপোনালোকক সেয়াও দেখুৱাম ভাত খোৱা দৃশ্য দেখুৱাম পথাৰত ভাত খোৱা সোৱাদটোৱে বেলেগ পথাৰত এনেকৈ ধুনীয়াকৈ কাম কৰি ভাত খোৱা সোৱাদটোৱে বেলেগ এয়া মাংস ভাত আজি মাংস ভাত আছে ব্ৰইলাৰ মাংস ভাত একদম পূৰা মজাছে খাম আপোনালোকে চাই থাকক একদম ধুনীয়া গোন্ধ ওলাইছে এয়া ভাত আহি গ'ল এয়া ভাত এয়া চব্জি পচলা চব্জি চব মিক্স আছে তাৰপিছত এয়া হ'ল মাংস আজি মাংস ভাত একদম বিন্দাছ বন্ধুসকল এয়া এতিয়া আমি ভাত খাম এয়া দেখিছে এয়া পূৰা পথাৰত ভাত খোৱাৰ টেষ্টটোৱে বেলেগ এয়া মাংস লৈ আহিলে এয়া বিলনীয়া এয়া আমাৰ আজি গোটেই টীমটো সকলোৱে এবাৰ চাই দিয়ক কেমেৰাটোলৈ এইয়া একদম পথাৰৰ আমেজেই বেলেগ এইজন বিলনীয়া আৰু বন্ধুসকল এইটোৱে আছিল পথাৰৰ মাজৰ পৰা এটা ভিডিঅ' মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি থৈ যাব ঠিক আছে আজিলৈ বিদায়